ৰাইজৰ মুখ ভংগ ৰাইজৰ দললৈ। অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে নেকি ৰাইজৰ দলৰ মুখপাত্ৰ ডক্টৰ জ্ঞানশ্ৰী বৰাই। ৰাইজৰ দল এৰি আপ অসমৰ মুখপাত্ৰ হ'বৰ মন জ্ঞানশ্ৰী বৰাৰ। ৰাইজৰ দলৰ প্ৰতি মুখভংগ ডক্টৰ জ্ঞানশ্ৰী বৰাৰ। অখিল গগৈৰ ৰাইজৰ দল এৰি আপত যোগদান কৰিব জ্ঞানশ্ৰী বৰাই। অখিল গগৈৰ ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ব্যৱসায়ী লুইত কুমাৰ বৰ্মনৰ। সঁচাকৈ ৰাইজৰ দল এৰিব নেকি জ্ঞানশ্ৰী বৰাই? নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিজ পইণ্ট শিলচৰ। মই দীপাংকৰ দাস। ৰাইজৰ দল গঠন হোৱাৰ পৰাই অধিক সক্ৰিয়ভাৱে দেখা গৈছিল ডক্টৰ জ্ঞানশ্ৰী বৰাক। 6 মাহমান আগৰ পৰাই ৰাইজৰ দলৰ বহু কৰ্মী আপলৈ যোৱা পৰিলক্ষিত হৈছে। অখিল গগৈৰ সভাপতিত্বত থকা ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা কমল কুমাৰ মেধিও আপত যোগদান কৰা দেখা গৈছে। তেনে ক্ষেত্ৰত লুইত কুমাৰ বৰ্মনৰ এই ফেচবুক পোষ্টটো মন দিয়ক। লুইত কুমাৰ বৰ্মনে ফেচবুক পোষ্টত কৈছে, জ্ঞানশ্ৰী বোলা আপত্তি জোৰদাৰ লাগি আছে আপত যোগদান কৰাৰ বাবে। কণ্ডিশ্যন দিছে তেওঁক হেনো জইণ্ট কোঅৰ্ডিনেটৰ লাগে। এই পোষ্টটোৰ পিছতে বিতৰ্কত সোমাই পৰে জ্ঞানশ্ৰী বৰা। পংকজে কৈছে, সেইকাৰণে ইমান চিঞৰি আছিল, ইমান দিনে ফকাছত আহিবৰ বাবে চিঞৰি আছিল মানে। কল্পনা তালুকদাৰে ক'লে, আপিতুহিহা শৰ্মাৰ লগত থাকিলে ভাল হ'ব। নয়নজ্যোতি ক'লে, জ্ঞানৰ ভাণ্ডাৰটো সঠিককৈ ব্যৱহাৰ কৰাৰ মাথা মাৰিছে, তাতো চকু পৰিল যেতিয়া কাইলৈ চিঞৰিব আৰু। এনেকৈ এতিয়া বিতৰ্কৰ মাজত সোমাই পৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই। ইয়াৰ পিছত জ্ঞানশ্ৰী বৰাই কি স্পষ্টীকৰণ দিয়ে সেয়া হ'ব লক্ষণীয়। এতিয়াও মৌন অখিল গগৈ আৰু জ্ঞানশ্ৰী বৰা। স্পষ্টীকৰণৰ আপডেটবোৰ পাবলৈ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষৰ ঘণ্টা বেতনটো দবাই দিব সকলোবোৰ আপডেট সকলোতকৈ আগতে পাবলৈ। চবৰ বাবে ধন্যবাদ। আগলৈ চাই থাকিব এছামিজ পইণ্ট শিলচৰ।